নমস্কাৰ ইনফোহাবৰ আন এটি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আশা কৰিছো আপোনালোক ভালে আছে আজিৰ আলোচনাৰ ঠিতান 24-25 বৰ্ষৰ কাৰণে কেন্দ্ৰীয় বাজেট দাখিল কৰা হ'ল আৰু সেই বাজেটৰ সম্পৰ্কে কিছু কথা আপোনালোকক অৱগত কৰাবলৈ চেষ্টা কৰিম আৰু আপোনালোকে ইতিমধ্যে বাজেটৰ সম্পৰ্কে অৰ্থাৎ 24-25 বৰ্ষৰ যিখন বাজেট দাখিল হ'ল সেই সম্পৰ্কে জানিবলৈ সক্ষম হৈছে তথাপিও যিমানখিনি পাৰো আপোনালোকক এই বিষয়ে থুলমূলকৈ আভাস দিয়াৰ কাৰণে চেষ্টা কৰিম কিন্তু অনুৰোধ কৰিম ভিডিঅ'টিৰ সম্পূৰ্ণখিনি অংশ চাব আৰু যদি ভাল পায় যদি সম্ভৱ হয় আগলৈকে শ্বেয়াৰ কৰিব 2024-25 বৰ্ষৰ কেন্দ্ৰীয় বাজেটত সৰ্বমুঠ 48 লাখ কোটি টকা ধাৰ্য কৰা হৈছে আৰু যেতিয়া ভাৰতবৰ্ষৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সংসদত ইয়াক উত্থাপন কৰিছিল বা বাজেট দাখিল কৰিছিল তেতিয়া কিন্তু শ্বেয়াৰ মাৰ্কেটৰ যিটো ৰেংক সেই ৰেংক 1100 পইণ্টলৈ কমি গৈছিল আৰু কিন্তু অৱশেষত 800 বা তাতকৈ অলপ বেছি পইণ্টত গৈ ষ্টক মাৰ্কেট ৰৈ গৈছিল আৰু এইবাৰ বাজেটত উল্লেখনীয় কথাটো হ'ল শ্বেয়াৰ ষ্টকৰ পৰা আটাইতকৈ বেছি টকা উঠোৱাৰ কাৰণে বা লোৱাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে ষ্টক মাৰ্কেটৰ শৰ্ট টাৰ্ম যিটো লোন গেইন তাৰ 15% পৰা 20% লৈ গৈছে আৰু লং টাৰ্ম যিটো প্ৰফিট বা গেইন সেই গেইন আপোনাৰ 10% পৰা 12.5% লৈকে লৈ গৈছে এটো এটা এইবাৰ বাজেটৰ উল্লেখনীয় কথা ইয়াৰ উপৰিও সমগ্ৰ ভাৰতবৰ্ষত থকা বিভিন্ন বিভাগবিলাকৰ বিপৰীতে 7টা বিশেষ সেক্টৰক গুৰুত্ব প্ৰদান কৰিছে আৰু সেইকেইটা হৈছে যদি ক'বলৈ যোৱা যায় এগ্ৰিকালচাৰ আৰবান ডেভেলপমেন্ট ম্যানুফেকচাৰিং আৰু ইনোভেশনকে আদি কৰি আন কেইটামান বিশেষ যিবিলাক দিশ বা বিভাগক গুৰুত্ব প্ৰদান কৰিছে বাজেট বুলি ক'লে আমি জানো যে এখন ঘৰত যেনেকৈ এটা বাজেট থাকে সেই অনুসৰি আপুনি আপোনাৰ পৰিয়ালটোক পোহপাল দিয়ে আৰু বাজেটৰ অবিহনে কোনো কামেই আপুনি কৰিব নোৱাৰে ঠিক তেনেকৈ ভাৰতবৰ্ষৰ যিখন কেন্দ্ৰীয় বাজেট দাখিল হ'ল সেই অনুসৰি অনাগত দিনত ভাৰতবৰ্ষত প্ৰগতিৰ যি পথ বা প্ৰগতিৰ কাৰণে ভাৰতবৰ্ষত ব্যৱস্থা গ্ৰহণ কৰা হ'ব যদি ক'বলৈ যোৱা যায় দুখীয়া দৰিদ্ৰসকলে এই বাজেটৰ পৰা কেনেকৈ লাভান্বিত হ'ব যুৱ প্ৰজন্মই কেনেকৈ লাভান্বিত হ'ব বা মধ্যবিত্ত শ্ৰেণীয়ে কেনেকৈ ইয়াৰ পৰা লাভান্বিত হ'ব দুখীয়া দৰিদ্ৰসকলে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত এইবাৰ বাজেটত 10 লাখ কোটি টকা ধাৰ্য কৰা হৈছে আৰু এই 10 লাখ কোটি টকাৰ ভিতৰত 1 কোটি গৃহ নগৰ অঞ্চলত স্থাপন কৰা হ'ব বুলি উল্লেখ কৰিছে আৰু প্ৰায় 2 কোটি গৃহ গাঁও অঞ্চলত স্থাপন কৰা হ'ব আৰু ইয়াৰ জৰিয়তে দুখীয়া দৰিদ্ৰসকলে সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব ইয়াৰ উপৰিও যদি ক'বলৈ যোৱা যায় প্ৰধানমন্ত্ৰী অন্ন যোজনা যি আঁচনি চলি আছে বৰ্তমান সময়ত সেই আঁচনিখনৰ যিটো ম্যাদ সেই ম্যাদ আৰু 5 বছৰলৈ বৃদ্ধি কৰা হৈছে আৰু দুখীয়া দৰিদ্ৰসকলে কিন্তু সেই 5 বছৰলৈকে এই স্কিমৰ অধীনত সুবিধা পাবলৈ সক্ষম হ'ব দ্বিতীয় কথাটো হৈছে যে বৰ্তমান সময়ত কোৱা হয় উইমেন এম্পাৱাৰমেন্ট অৰ্থাৎ মহিলাসকলক সবলীকৰণ কৰাৰ কাৰণে বিভিন্ন ধৰণৰ কাৰ্য ব্যৱস্থা গ্ৰহণ কৰে আৰু এইবাৰ বাজেটত 30 লাখ কোটি টকা ধাৰ্য কৰা হৈছে মহিলা সবলীকৰণৰ কাৰণে বা মহিলাসকলক বিভিন্ন ধৰণৰ অনুদান আগবঢ়োৱাৰ কাৰণে বিভিন্ন স্কিমৰ অধীনত বাজেটত 30 লাখ কোটি টকা ধাৰ্য কৰা হৈছে তাৰ পৰৱৰ্তী পৰ্যায়ত যদি ক'বলৈ যোৱা যায় কৃষকসকলৰ উন্নয়নৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে ভাৰতবৰ্ষ এখন কৃষি প্ৰধান দেশ আৰু যদি ক'বলৈ যোৱা যায় 70%তকৈ অধিক মানুহে গ্ৰামাঞ্চলত বাস কৰে আৰু তেওঁলোকৰ প্ৰধান বৃত্তি হৈছে কৃষি আৰু এইবাৰ কৃষকসকলৰ উন্নয়নৰ কাৰণে 1,52,000 কোটি টকা ধাৰ্য কৰা হৈছে কৰি পেলাই আপুনি সবল হ'ব পাৰিব সেই সম্পৰ্কে গুৰুত্ব প্ৰদান কৰিছে বা কৃষকসকলক তাৰ সুবিধা দিব বুলিও উল্লেখ কৰিছে আজিৰ ডেকা প্ৰজন্ম কাইলৈ ভৱিষ্যতৰ নাগৰিক যেতিয়ালৈকে যুৱ প্ৰজন্মৰ উত্তৰণ নঘটিব তেতিয়া কিন্তু দেশখনৰ বিকাশত স্থবিৰতা আহি পৰিব পাৰে আৰু সেই কাৰণে যুৱসকলক ৰিফৰ্ম কৰাৰ কাৰণে সংস্কাৰ কৰাৰ কাৰণে যেটো আপোনাক কোৱা হয় এমপ্লয়মেন্ট কৰাৰ কাৰণে নিযুক্তি দিয়াৰ কাৰণে এইবাৰ কেন্দ্ৰীয় বাজেটত গুৰুত্ব প্ৰদান কৰিছে আৰু এই আঁচনিৰ অধীনত ভাৰতবৰ্ষৰ প্ৰায় 4 কোটিতকৈও অধিক যুৱক যুৱতীয়ে ইয়াৰ সুবিধা লাভ কৰিব আৰু কোৱা হৈছে যে 1 কোটি যুৱক যুৱতীক 5টা টপ কোম্পানীত তেওঁলোকক ৰিক্ৰুটমেন্ট কৰাব নিযুক্তি প্ৰদান কৰিব আৰু ষ্টাইপেন্ড হিচাপে প্ৰতি মাহে 5,000 টকা তেওঁলোকে ভাত্তা পাবলৈ সক্ষম হ'ব এইবাৰ বাজেটৰ আটাইতকৈ উল্লেখনীয় কথাটো হ'ল যে সৰ্বমুঠ বাজেটৰ 13% কেৱল মাত্ৰ ডিফেন্সতে খৰচ কৰিব অৰ্থাৎ প্ৰতিৰক্ষা ব্যৱস্থা শক্তিশালী কৰাৰ উদ্দেশ্য আগত ৰাখি এই ব্যৱস্থা গ্ৰহণ কৰিছে আৰু সৰ্বমুঠ বাজেটৰ 6,22,000 কোটি টকা কেৱল মাত্ৰ ডিফেন্সতে খৰচ কৰিব
পৰৱৰ্তী পৰ্যায়ত যদি মধ্যবিত্ত শ্ৰেণীয়ে এই বাজেটৰ পৰা কেনেকৈ সুবিধা পাব বা কি সুবিধা পাব সেই সম্পৰ্কে যদি ক'বলৈ যোৱা যায় এটা কথা উল্লেখ কৰিব লাগিব যেতিয়া আপুনি ইনকাম কৰিছে আপুনি আয় কৰিছে আয় কৰাৰ পাছত আপুনি ধৰক তাৰ এগেইনষ্টে তাৰ বিপৰীতে আপুনি চৰকাৰক টেক্স দিব লাগে গতিকে টেক্স ৰিবেটৰ কথাটো যদি ক'বলৈ যোৱা যায় আপুনি 3 লাখৰ পৰা 7 লাখলৈকে আপুনি 5% টেক্স দিব লাগিব কিন্তু আগতে ইয়াৰ পৰিমাণ আছিল 3 ৰ পৰা 6 লাখ টকা কিন্তু এবাৰ 3 ৰ পৰা 7 লাখলৈকে যদি আপুনি আৰ্ন কৰিছে বছৰি তেতিয়া হলে আপুনি 5% ভাত্তা বা টেক্স প্ৰদান কৰিব লাগিব চৰকাৰক ইয়াৰ বিপৰীতে যদি ক'বলৈ যোৱা যায় 7 লাখৰ পৰা 10 লাখৰ ভিতৰত যদি আপুনি আয় কৰিছে ইনকাম কৰিছে তেতিয়া আপুনি 10% টেক্স দিব লাগিব আৰু যদি আপুনি 10 লাখৰ পৰা 12 লাখ টকা ইনকাম কৰে বছৰি তেতিয়া আপুনি 15% টেক্স দিব লাগিব যদি 15 ৰ পৰা 20 লাখ টকা আপুনি ইনকাম কৰে তেতিয়া হলে আপুনি 20% টেক্স দিব লাগিব আৰু এই সকলোখিনি কথা এবাৰ বাজেটত নিৰ্ধাৰণ কৰা হৈছে 2024-25 বৰ্ষৰ বাজেট অনুসৰি কি সামগ্ৰীৰ দাম কমিব যদি ক'বলৈ যোৱা যায় আপুনিতো হুন কিনে আপোনাৰ ঘৰত হুনৰ প্ৰয়োজন থাকে হুনৰ দাম বহুত বেছি বাঢ়ি গৈছে কিন্তু এইবাৰ বাজেট অনুসৰি হুনৰ দাম কমিব প্লাষ্টিক অদৰকাৰী এটা পদাৰ্থ যিয়ে পৰিৱেশ প্ৰদূষণ কৰে প্লাষ্টিক সামগ্ৰীবিলাকৰ দাম কমিব ইয়াৰ উপৰি প্লেটিনামৰ দাম কমিব এনে ধৰণৰে এই বস্তুবিলাক বা এনেকুৱা ধৰণৰ সামগ্ৰীবিলাকৰ দাম কমিব আৰু উল্লেখ কৰিব খুজি এইবাৰ বাজেটত আটাইতকৈ বেছি অৰ্থাৎ যদি ৰাজ্য হিচাপে ক'বলৈ যোৱা যায় সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ বেছি সুবিধা লাভ কৰিছে বিহাৰে আৰু বিহাৰে সৰ্বমুঠ বাজেটৰ 2600 কোটি টকা পাবলৈ সক্ষম হৈছে আৰু এইখিনি আছিল কথা আৰু 2024-25 বৰ্ষৰ বাজেটৰ সম্পৰ্কত আপোনালোকক চমুকৈ ক'বলৈ চেষ্টা কৰিলো আৰু আশা কৰিছো আজিৰ এই আলোচ্য শিতানে আপোনালোকক উপকৃত কৰিব কিন্তু উল্লেখ কৰিব খুজিম যদি ভিডিঅ'টি ভাল পালে সকলো ছাৰবাইদেউসকলে বিষয়টো অৱগত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি যদি সম্ভৱ হয় আগলৈকে শ্বেয়াৰ কৰিব বিদ্যালয় শিক্ষাৰ সৈতে সম্পৰ্ক থকা আন এটি বিষয়বস্তু লৈ মই পুনৰবাৰ আপোনালোকৰ কাষলৈকে আহিম চাই থাকিব ইনফৰ্ম হাব সকলো ভালে থাকক নমস্কাৰ টেক কেয়াৰ